সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ আহ্বানত দেশজুৰি পেট্ৰল জাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত জুৰিয়াত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। জুৰিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত জুৰিয়াৰ পেট্ৰল ডিপোৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। জুৰিয়াৰ পেট্ৰল পাম্পৰ সন্মুখত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গো বেক ইত্যাদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। বৰ্তমান ভাৰতবৰ্ষ তথা অসমত কৰোনাৰ মহামাৰী চলি আছে। এই মহামাৰীৰ সময়তো কেন্দ্ৰীয় বা আমাৰ অসম চৰকাৰে পেট্ৰল ডিজেলৰ ওপৰত যিটো মূল্য বৃদ্ধি কৰিছে, এই মূল্য বৃদ্ধিৰ ফলত সৰ্বসাধাৰণ জনতাই বহুত অসুবিধাত পৰিছে। মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। এই সময়ত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে মানুহক অতিকে জুৰুলা কৰি পেলাইছে। মানুহৰ নিজা ইনকাম, দৈনন্দিন যিটো ইনকাম বন্ধ হৈ আছে এই কৰোনাৰ মিনি লকডাউনৰ কাৰণত। গতিকে আমি অসম তথা কেন্দ্ৰীয় চৰকাৰক এটাই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে অতি সোনকালে পেট্ৰল বা ডিজেল বা অত্যাৱশ্যকীয় যিবিলাক আমাৰ সামগ্ৰী আছে, যিদৰে পৰ্বত আকাৰে দাম বাঢ়ি আছে, এই বস্তুৰ দামবিলাক অতি সোনকালে কমাব লাগে। নহ'লে মানুহৰ যি অৱস্থা হ'ব গৈ আছে, এনেকুৱা এটা পৰিস্থিতি আহিব, মানুহে খাবলৈ নাপাব। আপোনালোকে যেনেকুৱা দৰত বা দামত বস্তুবিলাক বৃদ্ধি কৰি আছে, যদি বৃদ্ধি নকমায় মানুহে মানে চলা ফিৰাটো কৰিব দূৰৰ কথা, মানুহে ঘৰত খাবলৈ খোৱা বস্তু নাপাব। সেই হেতুকে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক এটাই অনুৰোধ, আপোনালোকে অতি সোনকালে পেট্ৰল ডিজেল আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী যিমানেই আছে সকলো বস্তু দাম কমাব লাগে। আৰু যদি আপোনালোকে এই বস্তুবিলাকৰ দাম অতি সোনকালে নকমায় বা ইয়াৰ ব্যৱস্থা নকৰে কমাৰ কাৰণে, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আৰু ইয়াতকৈ ডাঙৰ আন্দোলন গঢ়ি তুলিম বুলি আমি এই অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিম। বিজেপি চৰকাৰে যেনেকৈ মিনি লকডাউন দিছে, এইটো মিনি লকডাউনৰ ফলত আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ যেনেকৈ উপকৃত হ'ব বুলি সিহঁতে ভাবিছিলে, 11:30লৈকে লকডাউন দি পেলাই সিহঁতে আৰু যিটো মিনি লকডাউন দিছে সেইটোৰ ফলত আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহে বহুত জীয়া ভুগিবলগীয়া হৈছে। মূল্য বৃদ্ধি, পেট্ৰল ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি যেনেকৈ পাহাৰ পৰ্বতৰ নিচিনা যেনেকৈ বৃদ্ধি হ'ব ধৰিছে, আমি বিজেপি চৰকাৰক আমি জুৰিয়া কংগ্ৰেছৰ ফালৰ পৰা, জুৰিয়া ব্লক কংগ্ৰেছৰ ফালৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনত আপোনালোকে যদি এনেকৈ মূল্য বৃদ্ধি নকমায়, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম বুলি বাধ্য হ'ম আৰু আমি ৰাজপথত নামি কৰিম বুলি আপোনালোকক সকীয়াই দিছোঁ। আৰু আপোনালোকে আজিৰ এই মিনি লকডাউন দি পেলাই যেনেকৈ মানুহক জুৰুলা কৰি পেলাইছে, আপোনালোকে লকডাউন ডাইৰেক্ট দি পেলাই মানুহক এইটো সময়ত যেনেকৈ সাহায্য দিব লাগিছিলে, আপোনালোকে তেনেকৈ সাহায্য নকৰি পেলাই আপোনালোকে মিনি লকডাউন দিছে 12টালৈকে। মানুহে 12টালৈকে কি কাম কৰিব? আপোনালোকে যদি চাওক, আপোনালোকে 12টালৈকে যদি কিছুমান মানুহ আছে যিবিলাক ৰাজমিস্ত্ৰী হওক বা লেবাৰ মানুহ, সিহঁতে 12টালৈকে কি কাম কৰিব? 12টালৈকে আজিকালি 12টালৈকে আপোনাৰ 9টাত টোপনিৰ পৰা উঠে। টোপনিৰ পৰা উঠাৰ পিছত সিহঁতে গৈ পেলাই কেতিয়া কাম কৰিব আৰু পৰিয়ালটো কেনেকৈ পোহপাল দিব, সেইটো সিহঁতে লক্ষ্য কৰিব লাগিছিলে। প্ৰত্যেকটো পৰিয়ালকে এই বৰ্তমান চিটুৱেশ্যনত বিজেপি চৰকাৰে যেনেকৈ সাহায্য কৰিব লাগিছিলে তেনেকৈ সাহায্য কিন্তু কৰা নাই। বিজেপি চৰকাৰৰ এই হিটলাৰী শাসন বেছিদিন নচলে আৰু বেছিদিন নিটিকে। বিজেপিয়ে যেনেকৈ হিটলাৰী শাসন চলাই আছে আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ ওপৰত, আমি কিন্তু এতিয়া জুৰিয়াৰ পৰা সকীয়াই দিছোঁ তেখেত বিজেপি চৰকাৰক। জুৰিয়াৰ পৰা ইলিয়াছ আহমেদ ৰিপৰ্টছ, নিউজ আছাম টুডে।